ইমান চেষ্টা কি অথলে যাব পারে এবং পাপ কি এই পৃথিবীয়ে সহ্য করিব পারে মোরা জন্মৰ সাধনাৰ সফলতা অদূৰ দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবি তুমি হত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মতে ইমান প্ৰভেদ অথচ তুমি মোৰ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল